सेट प्यार हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ নতুন নহয় একচুৱেলি পুৰণা ভিডিঅ' আপলোডহে কৰিছোঁ এতিয়া ফেব্ৰুৱাৰী মাহৰ ভিডিঅ' এতিয়া আপলোড কৰিবলৈ সময় পাইছোঁ দেখিছে মই ইমানে বিজি কি ক'ম আৰু তাকো এডিট কৰি থাকোঁতে দেখিছোঁ একো ইণ্ট্ৰ' ভিডিঅ'য়ে নাই সেইকাৰণে এয়া ইণ্ট্ৰ' ভিডিঅ' এটা বনাই লৈছোঁ তাকে এতিয়া এডিট কৰিবলৈ আপলোড কৰিম আপোনালোকে শেষলৈকে চাব আৰু থাম্বনেইল দেখিটো গম পাইছে এইটো হ'ল নতুন ঘৰ লোৱাৰ ভিডিঅ' তেনেহ'লে এনজয় দ্য ভিডিঅ' গাইজ একদম শেষলৈকে চাব দেই এইফালে এতিয়া মাহঁতৰ ৰুমৰ পৰাই কামবোৰ ষ্টাৰ্ট কৰি দিছোঁ আমাৰ আলমিৰাবোৰ অলপ খালী কৰি দিছোঁ এতিয়া যিহেতু আলমিৰাবোৰ নতুন ঘৰলৈ লৈ যাব এনেকৈ ভৰ্তিকেতো নিব নোৱাৰে গধুৰ দাঙিব নোৱাৰিব সেইকাৰণে যিমান যি কাপোৰ আছে সেইখিনি এনেকৈ টোপোলা বান্ধি বান্ধি লৈছোঁ আৰু লাহে লাহে কামবোৰ এনেকৈ আগবঢ়াই আছোঁ আৰু যোনে যোনে শ্বিফটিং কৰে তেওঁলোকে জানিব শ্বিফটিং কৰা মানে কিমান ডাঙৰ কাম যে শেষে নহয় কৰি কৰি একদম মছলা ওলাই গৈছে আমাৰ তথাপিও কৰিবতো লাগিবই তেতিয়াহ'লে ভিডিঅ'টো একদম শেষলৈকে চাব স্কিপ নকৰাকৈ ইমানখিনিহে হৈছেগৈ কৰি কৰি এয়া দেখিছে গোটেই টোপোলি আধাটোকো হোৱা নাই আৰুতো বহুত বাকী আছে এয়া লাহে লাহে কৰি আছোঁ আৰু সময় লাগিব 2-3-4 দিনমান লাগি যাব পাৰে ঠিক নাই যিহেতু মোৰ ল'ৰাও আছে 1 বছৰীয়া তাকো টাইম দিব লাগে তাৰ মাজতে অলপ টাইম উলিয়াই এইখিনি সেইবোৰ কামো কৰি আছোঁ তাকে ককা আইতাকৰ ওচৰত থৈ এতিয়া মোৰ ৰুমলৈ আহিলোঁ এয়া মোৰো আলমাৰিটো মানে খালী কৰি দিছোঁ যিহেতু আলমাৰিটো মানে গোটেইখিনি একেলগে গাড়ীত তাত শ্বিফ্ট কৰিব নতুন ঘৰত সেইকাৰণে গোটেই ইয়াৰফালে মোৰ মানুহজনো হেল্প কৰি দিছে আৰু মোৰ পোৱালিটো নাথাকোঁতে পটাপট এইবোৰ কৰি লৈছোঁ নহ'লে সি থাকিলে একো কাম কৰিব নোৱাৰোঁ সেয়াই আৰু তেতিয়াহ'লে চাই থাকক গাইজ কি হৈছে মোৰ ট্ৰলি নমাই ধূলিয়ে পোত খাই আছে উফ আৰু কাপোৰ ভৰাবলৈ চাওঁ কি কৰিছে একে মোৰ ছেম টু ছেম এইয়া বজাৰ আমাৰ এটা ইয়াত বহি আছে কি কৰিছ তই ইয়াত কাপোৰ পেকিং কৰিছো কৰি দিয়া কিবা এটা ভাগ লাগিব নহ'লে ৰাতি নুশুব সেইটো দি দিয়ক পুতলাটো মোৰ হয় একে বোলো অঁ এইটো মোক ইয়াৰ লগৰজনীয়ে দিছিলে এইটো মোক হেৰিয়ে দিয়া বৰমাই দিছিলে তাকে চাই ইনে কৈছো মোৰ বোলে তাই তোমাৰ সেইটো গাঁঠিটো আছে অঁ মোৰটো অকণমান অৰেঞ্জ টাইপৰ নিব অৰেঞ্জ নহয় ধূলি লাগিছে মই পলিথিনত ভৰাই থওঁ নে সেইকাৰণে অৰেঞ্জ বোলে তাইতো ধূলি লাগি আহিছে উঠাই থৈ দিওঁ গাঁঠি মাৰি দিওঁ এতিয়া বাজিছে 10টা আৰু আমি এইবোৰ কৰি আছো সেইটোৱেতো ডাঙৰ কথা মই এইখিনি নিয়াৰ লগে লগে চাপিমেই লগালগ তাত জেগাই জেগাই থ'বগৈ লাগিব হেল্ল' গাইজ আজি হ'ল নেক্সট ডে শ্বিফটিঙৰ কাম এতিয়াও হৈ আছে পুৰা মাথা চাথা ঘূৰাই গৈছে বস্তু গোটেই খেলি মেলি মতিয়া মাতিছে সিহঁতি এতিয়া ডাঙৰ ডাঙৰ বস্তুবোৰ নি আছে আৰু তাকে আপোনালোকো মাজে মাজে দেখাই থাকিম শ্বিফটিঙৰ কাম আৰু আমাৰ ৰুমৰ অৱস্থা দেখাম ৰ'ব সেইবোৰ ৰাম ৰাম ৰ'ব
বাহিৰত দেখাওঁ নিলে খালী হৈ গ'ল সেইডোখৰ খালী হৈ গ'ল এনেকৈ নিছেও কেইদিন থাকিলে বাৰু এবছৰ কেনেকৈ নিব ইয়াত চিৰিডোখৰ বেছি ঠেক আকৌ সঁচাকৈ মোৰ যে গিলাচ চিলাচবোৰ পেকিং নকৰিলে ৰাতি গাড়ীতহে মেইন এইডোখৰ নমাটো একো নহয় গাড়ীত যে ঢাকাত ঢুকি লাগিলে এই গিলাচটো যে সাইডত ডাঠ কাগজ দিব লাগিব দিছে নি তোমালোকে অঁ অঁ ইয়াত নহয় এবাৰ ঘূৰি গ'লে চিন্তা নাই ভয় লাগি গৈছে অঁ এইটো টাৰ্ণিংটোৱে দিগদাৰ অঁ এইটো পাৰিলি এডোখৰ আৰু পাৰিব লাগিব এইটো বস্তু চব আহি গ'ল হেৰি পুৰণা হেৰি আছে নে কিবা আমি আকৌ এতিয়া এইটো ঘৰলৈ যাবলৈ ওলাইছোঁ ইয়াত বস্তুখিনি গাড়ীত পঠিয়াই দিলোঁ হা কি মোজা মোজা চোজা ক'ত সোমালে এতিয়া নাজানো আৰু ব'ল একো নহয় এইটো চেণ্ডেল পিন্ধি থাকিম ন তাত মোজা আনিহে আহিলে চব পিন্ধি লওঁ এতিয়া মই বহুত ধূলি ৰাস্তা কি ঘৰ মোজা এইফালে এতিয়া নতুন ঘৰলৈ আহি পায়ে একদম লগালগ কামবোৰ আৰম্ভ কৰি দিছোঁ যিহেতু পটাপট কৰিব লাগে আৰু আমাৰ মানে ঘৰ লোৱা নিয়মটো মানে কৰি দিয়াই হ'ব বস্তুখিনি চব নাই অনা হ'লেও আধাখিনি আনিয়ে মানে নিয়মটো কৰি দিয়া হ'ব যে সেইকাৰণে পটাপট যি পাৰোঁ একদম চিজিল লগাবলৈ চেষ্টা কৰি আছোঁ আৰু এইফালে মানুহজনেও পূৰা হেল্প কৰি দিছে মোক আৰু ল'ৰাটোকো এয়া পুৰণা ঘৰতে থৈ আহিছোঁ ককা আইতাকৰ লগত সেইকাৰণে পটাপট কৰি মেলি আকৌ যাবগৈ লাগিব তাত নহ'লে আকৌ সিও আমনি কৰিব যে সেয়াই আৰু চাই থাকক আপোনালোকে এইফালে বস্তুবোৰো নমুৱাই আনি আছে আৰু আগে পিছে দেখো এইটো একদম এইফালে লাষ্টৰ ফালে মই দেখাই দিছোঁ একদম সাৱধানে এইবিলাক ময়ে বান্ধিছিলোঁ এইটো নীলা এইটো ৰুমতে হা চব এইটো ৰুমতে
হে কি হয় অ' চফা হৈ গ'ল আমি এতিয়া খাব লৈছোঁ টিফিন ব্ৰেক ইয়াতে অৰ্ডাৰ দি দিলোঁ ছুইগি দুজনীয়ে খাই লওঁ ভাগৰ লাগি গৈছে কাম কৰি কৰি সিজিলে নহৈছে তেতিয়াহ'লে খাই লওঁ কি কি দিছোঁ চাওঁ দোচা আৰু চলে বাটুৰে দিছোঁ দোচা কোনটো চাব লাগিব এইটো জানা লাগিছে এইটোৱে হ'ব এইটো জানা লাগিছে হয় এতিয়া হয় এয়া দোচা চাম্বাৰ শিৱসাগৰৰ বেগবিলাকত দিছোঁ চাম্বাৰ ইয়াৰ পৰা থওঁতে পৰি যাব নহয় কোকোনাট অঁ এইটোহে মোৰ ফেভৰেট ৰেড চাটনি সোমাই নাথাকিছে এইটো দিছে পিঁয়াজ জলকীয়া আচাৰ তেনেহ'লে আমি এনজয় কৰোঁ খাই লওঁ দেই গাইজ আৰু এইফালে এয়া মোৰ বিচনা ফিটিং কৰি আছে এইটোৱে হ'ব মোৰ ৰুম আৰু এতিয়াতো গোটেই খেলি মেলি যেতিয়া পূৰা চিজিল হৈ যাব তেতিয়া আপোনালোকক ভালকৈ হোম টুৰ ভিডিঅ' এটা দিম আপোনালোকে চাব দেই আমি এতিয়া বস্তু ভৰাইছোঁ পাকঘৰ চিফটিঙৰ কাৰণে এইফালে বৌ এয়া মছলা ওলাইছে আমাৰ দুজনী বস্তু ভৰাই কি বনাওঁ আৰু এইবোৰ চব ভৰাব লাগিব এনেকৈ বস্তাতে ভৰাইছোঁ আৰু দেই হেৰি নাই যে সেই বস্তু হ'ব মানে এইখিনি বোলে আমি যামগৈ আৰু নাথাকে কাৰণ কেইবা সঁচাকৈ মোৰ যে আৰু পেক কৰি থোৱা উপখিনি এইখিনি লৈ যাব লাগিব বেগটো নিব নোৱাৰোঁ আকৌ হেৰি যে অঁ লাগিব নহয় আজি যাম দেই যাবা নে যাবলৈতো মোৰ চুৱেটাৰ চুৱেটাৰ পিন্ধি কোনে যাব মইতো চুৱেটাৰ নিপিন্ধো নাই ভৰাই হৈ গ'ল এইবোৰ নেলাগে চাগে নেকি এখন লাগিব এইবোৰ কাম নাই নে কি কৰিম এইবোৰ তাত চফা কৰিবলৈকে লাগিব এইকেইটা উলিয়াই থৈ দিওঁ বস্তু কি ক'ম ভৰাই দিওঁ কি পুৰণা বস্তু খোৱাবলৈ মন নাযায় মানে সঁচাকৈ সেইটো হয় পিছে সেইটো হৈ গ'ল ক্লিয়াৰ ইয়াৰ অঁ ইমানখিনি হৈছেগৈ আৰু ভৰাই ভৰাই ইয়াত এটা কাৰ্টুন আগফালে বাল্টি আৰু ভৰাবলৈ আছে আৰু ক'ৰপৰা আনোগৈ এতিয়া অঁ মোৰ ওপৰৰ পৰা এইখিনি আনিবলৈ আছে অকলে পাৰিম মই এইখিনি লৈ আহোঁ মানে ওপৰত আছে বস্তু মুঠতে যাব লাগে যিমান সোনকালে পাৰি এয়া গোন্ধটো আকৌ আহিছে হেৰি লৈ যাম
বস্তু অলপ চিজিল কৰিবলৈ আহিলোঁ, চিজিল কৰিলোঁ। এতিয়া যাওঁগে আৰু আনিব লাগিব বস্তু। পিছত দিম আপোনালোকক এটা ভালকে ভিডিঅ'। এতিয়া যাওঁ। আমি এতিয়া বনাব লৈছোঁ বেনাৰ এখন, হেপী হাউচ ৱাৰ্মিং বুলি। কেইটা বাজিলে জানো? কাইলৈ আছে হাউচ ৱাৰ্মিং। এনেই আৰু নিয়মটো কৰিব আৰু মানুহ আহিব, সেইকাৰণে অকণমান ডেক'ৰেশ্যন কৰোঁ আমি নিজে, DIY। তাকেও দেখাওঁ আপোনালোকক দেই। চাৰ্ট পেপাৰ এইফালে বৌয়ে বেলুন ফুলাব এতিয়া। এইফালে বস্তু আনি লৈছোঁ, কৰি লওঁ। এইফালে বৌয়ে আৰু মই লাগি আছোঁ কামত। বৌয়ে বেলুন ফুলাইছে, মই এইফালে চাৰ্ট পেপাৰ দি, চাৰ্ট পেপাৰ নহয় একচুৱেলি পেপাৰ বেগ লৈছোঁ, যিহেতু চাৰ্ট পেপাৰ কম হৈ গ'ল আৰু এয়া ৰাতিখনটো ক'ত দোকান খোলা হ'ব, সেইকাৰণে এয়া পেপাৰ বেগবোৰ আছিলে। আৰু মোৰ মানে এটা অভ্যাস আছে, মই কেৰি বেগ, পেপাৰ বেগ এইবোৰ মানে থৈ যাওঁ, সেইবোৰকে ইউজ কৰি মেলি এয়া বনাইছোঁ। চাৰ্ট পেপাৰ মানে কম আছিলে, সেইবোৰকে মানে যোগাৰ লগাই মেলি বনালোঁ আৰু যেনে তেনে কৰি। আৰু এইফালে এয়া বৌ ভাগৰ মা দেউতা আৰু এইফালে এগৰাকী বাইদেউ আহিছিলে আমাক হেল্প কৰিবলৈ, আৰু এইফালে আমাৰ শহুৰ দেউতাও আছে। চবে নেক্সট দিনাখনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। আৰু এইফালে মোৰ মাও আহিলে, কেইবাদিনো হ'ল বাৰু, অলপমান হেল্প কৰিব আহিছে, যিহেতু মোৰ ল'ৰাটো আছে আৰু আমাৰ শাহু মাও অকলে চাব নোৱাৰে, মানুহ লাগে, সেইকাৰণে মাও আহি হেল্প কৰি দিছে। আৰু এইফালে পিঠাও বনাই আছে। আৰু এইফালে পেণ্ডেলৰ কাম এতিয়ালৈকে হোৱা নাই, ৰাতি মানে 11টামান বাজি গ'ল নেকি, 12টামান বাজিলে চাগে। আৰু পেণ্ডেলৱালাবোৰ এনেকুৱাই নেকি, মোৰ বিয়া সময়তো সিহঁতি একদম কাম শেষৰলৈকে মানে থৈ দিব, কমপ্লিট কেতিয়াও নকৰে আৰু সেয়াই। আৰু এয়া নেক্সট ডে আমাৰ বেটা ৰেডি, যিহেতু আগবেলা নামটো হ'ব, সেইকাৰণে এয়া তাক কুৰ্তা আৰু এনেকুৱা পাইজামা পিন্ধাই দিছোঁ। সেয়াই, মানুহখিনি আহিব আৰু এতিয়া লাহে ধীৰে। এয়া পেণ্ডেল ৰেডি। আজি আছে প্ৰথমে নাম হ'ব, তাৰপিছতে মানুহবোৰ আহিব আৰু খানা। এইফালে আমাৰ বেডটো ৰেডি। নালাগে, লৈ যাব। বাবা ক'ত যোৱা? এয়া ভব, আমাৰ ভব, হয় নে ভব? Dogumanyu, Dogumanyu, aha. এয়া মোৰ আউটফিট, যেনে তেনে কি পিন্ধিলোঁ নাজানো আৰু দেই। পুৰণা মা ভাগৰ কাপোৰ পিন্ধিছোঁ, কি পিন্ধিছোঁ নাজানো। এতিয়া এনেই অলপ অলপ দেখাই দিওঁ। হেল্ল', খানা ৰেডি হৈ আছে আৰু। প্ৰসাদ আহা নাই, আহিবহে। আমাৰ পলি বাইদেউ এনে ওপৰৰ পৰা দেখাই দিছে। এইফালে আমাৰ কিটচেন দিওঁ, গোটেই খেলি মেলি হৈ আছে। এয়া মই, যিহেতু নাম আছে সেইকাৰণে হোৱাইট পিন্ধিছোঁ। হাঁহি দিয়াচোন, হাঁহি দিয়া, ভালকে হাঁহা আকৌ, কৈ দিয়া। হ'ব 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 হ'ব। ভকতবোৰ কাৰণে মিঠাই। এইফালে এতিয়া জমনি মোৰ, আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ গাটো একদম বেয়া হৈ গ'ল, একদম মই হস্পিটেল পালোঁগৈ। সেইকাৰণে এয়া আকৌ নেক্সট দিনাখনহে মানে
কেকটো কাটিলোঁ যিহেতু মোৰ গা বেয়া হ'ল সেইকাৰণে বৌ কেকটো উলিয়াবলৈ পাহৰিলে নাকাটিলে আৰু এয়া এতিয়া আমি তিনিটাই মিলি ইয়াৰ পিছদিনাখন ৰাতিপুৱা কেকটো কাটিছোঁ মোৰ মানে গেছৰ বহুত প্ৰব্লেম আছে সেইকাৰণে যিহেতু ৰাতিপুৱা মানে খোৱা বোৱা নাম আছিলে কাৰণে খোৱা বোৱা নাছিলোঁ আৰু বহুত দেৰিকৈ ভাতটো খোৱা হ'ল সেইকাৰণে পূৰা গেছ হৈ গ'ল আৰু বেয়াও লাগিছে ইমান ধুনীয়া দিন এটাত এয়া ইমান ধুনীয়া কেকটো তেনেকৈ কাটিব নাপালোঁ চবৰ লগত উপায় নাই আৰু সেয়া ক্লিপটোকে লগাই দিছোঁ আৰু সেয়াই আছিল এইটো ভিডিঅ'ত তেতিয়াহ'লে আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেনেহ'লে বাই গাইজ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব